পুৰা খুদ বৈ আছে পানী 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 আপোনালোকক সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ আজি এইকেইদিন একেৰাহে বৰষুণ দি আছিলে গম পাইছেই বৰষুণ দি থকাৰ ফলত কি হ'ল আমাৰ গাঁৱত মানে বানপানী হৈছে বহুতৰ মানে ঘৰত মানে পানী সোমাইছে আৰু গাঁৱৰ ফালে যিহেতু আমাৰ ঘৰটো চাৰিআলিতে হ'ল সেইকাৰণে মানে অকণমান ৰক্ষা আৰু আলিৰ কাষতে গাঁৱৰ ভিতৰৰ মানে গাজৰ মানে ঘৰবিলাকৰ প্ৰায়ভাগৰ ঘৰতে বোলে পানী সোমাইছে আৰু ৰাস্তাবিলাকতো পানী হৈ গ'ল চোতালবিলাকতো বহুত পানী হৈ গ'ল সেয়া বলকচোন চাওঁগৈ বাৰু সোমাই গ'ল ঘৰত পানী এইবিলাক পথাৰ একদম ফুল হৈ গ'ল পানীয়ে ন এইবিলাক চব মানুহৰ ঘৰবিলাক আৰু এইবিলাক পথাৰ আছিলে গোটেইবিলাক পথাৰবিলাক পানীৰে ফুল হৈ গ'ল এতিয়া এইবিলাক যে ধান ৰুবলৈ পথাৰবিলাক হেৰি কৰি থৈছিলে এতিয়া কি হ'ব পানী হৈ গ'ল এতিয়া নহ'বই নোৰোৱা এইবিলাক শুকালে মানে হ'ব আৰু আকৌ হৈ গ'ল চাগে এইয়া এইটো ৰাস্তাটো চাওক ৰাস্তাটোতো গোটেই পানী 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 এইটো এয়া পকা ৰাস্তা হয় গাঁৱলৈ যোৱা ৰাস্তাটোতো পানী উঠি গ'ল আৰু এইবিলাক পথাৰ চাওক এইটো পুল আছিলে পুলটো গোটেই পানীৰে একদম ফুট গৈ আছে এই গোটেই ৰাস্তা পানী হৈ গ'ল ৰাস্তাৰ ওপৰেদি পানী ওপৰেদি গৈ আছোঁ আৰু বাইদেউহঁতৰ ঘৰলৈ আহিছোঁ মানে বাইদেউহঁতৰ ঘৰত বোলে পূৰা পানী বাৰাণ্ডালৈকে হৈ গ'ল আৰু ভিতৰত সোমাব লাগিলে অসুবিধা হ'ব সেইকাৰণে আমাৰ ঘৰলৈ লৈ যাওঁ বুলি বেমাৰী হৈ আছে তেওঁ মানে যে সেইকাৰণে খোজ চোজ ভালকৈ কাঢ়িব নোৱাৰে আৰু বাইদেউ যিহেতু কেঁচুৱা ল'ৰা আছে সেইকাৰণে লৈ যাওঁ বুলি ভাবিছোঁ অসুবিধা হ'ব সেয়া অকণমান সহায় কৰি দিবলৈ আহিলোঁ আৰু চাওকচোন কেনেকৈ পানী ফুট গৈছে ৰাস্তাটোত বাপৰে পুৰা খুদ বৈ আছে আমাৰ ঘৰটো পানী সোমাই গ'ল ইছ ৰাম কেনেকৈ উঠালে এইফালে চাওক এইফালে গোটেই ফুট গৈছে পানী এয়া বাইদেউহঁতৰ ঘৰলৈ গোটেই পানী ফুটবোৰ গৈ আছে চেণ্ডেল উটুৱাই নিছিলে এতিয়া এই চেণ্ডেল মানুহ দি উটুৱাই লৈ যাব বেছি ধেমালি কৰি থাকিলে বুজিছে নাই কেনেকুৱা এয়া ফুট হৈছে একদম এইটো এই বাইদেউহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো আছিলে পানী চাওকচোন কেনেকৈ ফুট গৈছে আমাৰ ওচৰতে নদী এখন আছে নদী মানে ডাঙৰ নদী নহয় সেইকাৰণে নদীখন মানে ভৰ্তি হৈ যায় পানীৰে সেই পানীয়ে ভৰি নদীখন পাৰ হৈ আহিলে মানে পানী সেয়া সেইকাৰণে মানে ইমান পানী হৈছে চাওকচোন ইমান ফুট হৈছে দেখিছেনে কোন হয় ই কাৰ ল'ৰা হয় এইটো কাৰ ল'ৰা হয় অঁ পুৰা টানকৈ বৰষুণ দি আছে পানীও সিমানেই ৰখা নাই মানে বৰষুণো সিমানেই দি আছে টানকৈ বাপৰে বানপানী হৈ গৈছে কি হ'ব এতিয়া গাঁৱৰ মানুহবোৰৰ বাৰু সেইফালে গাঁৱৰ ফালেদি ইমান পানী হৈছে আৰু আমাৰ এফালে আমাৰ যিহেতু ৰাস্তাৰ কাষতে ঘৰ সেইকাৰণে আমাৰ এফালে চাওকচোন কিমান শুকান হৈ আছে চাওক এইটো ৰাস্তাটো এফালৰ পৰা এইফালেদি গাঁৱৰ ফালৰ পৰা আহিলোঁ এইটো গাঁৱলৈ যোৱা ৰাস্তা এয়া এইফালে পানীয়ে নাই এইফালে আমাৰ পথাৰবোৰত অকণমান পানী হৈছে আৰু কিন্তু তেনেকুৱাকৈ হোৱা নাই
সেইফালে নদীখনৰ পৰা পানীখিনি বেছিকৈ হয় মানে বাঢ়ি যায়, কিন্তু এফালেদি পাৰ হৈ নাহে আৰু আমাৰ এফালে পানী বেছি নাই আছে।